গুড ইভিনিং ৰাইজসকল, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে, আমিও ভালে আছোঁ। আৰু এতিয়া এই গধূলি মানে অলপ দেৰিয়ে হ'ল, 8টা বাজি গ'ল। এইখিনি টাইমত মই বনাব ওলাইছোঁ কেক, আৰু ছোৱালী কেকৰ কাৰণে হাল্লা লগাই আছে। মোৰ চবখিনি ৰেডি হৈয়ে গ'ল। হৈ যোৱাৰ পিছত মানে মোৰ মনত পৰিছে যে মই ভিডিঅ' বনাব লাগে, সেইটো কাৰণে মই নিমখখিনি আগতে অকণমান ফ্ৰী হিট কৰি লওঁ। ফ্ৰী হিট কৰা না জানো আৰু ইংলিছ কৈছোঁ আৰু কিবা এটা অকণমান প্ৰথমতে পূৰা গৰম কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ, চাই থাকিব। এইপিনে মই চব ৰেডি কৰিছোঁ। ইয়াত দিছোঁ আটা, কণী, তাৰপিছত চেনি, বেকিং পাউডাৰ, তাৰপিছত এইটো কি কয় চ'ডাই, বেকিং পাউডাৰ আৰু চকলেট, মানে সেয়া দিছোঁ চকলেটৰ, এইটো কি কয় কক' পাউডাৰ, ক'ব নাজানো আৰু কৈ আছোঁ কক' পাউডাৰ। তো এতিয়া মিক্স কৰি আছোঁ এইখিনি। চেনি দিছোঁ, চেনিটো মই পিচি কেনে দি দিছোঁ। তো এইটো কেকটো তাৰমানে মই কেনেকুৱা বনাম, এয়া দৰা কেক যে ইডলি টাইপৰ এনেকুৱা বনাম, তো চাই থাকিব। বেটাৰটো ইমান ধুনীয়া হৈছে দেখিছেনে? আজি মানে মই কিবা নহয় কিবা কৰিয়ে আছোঁ। আৰু আপোনালোকক এটা বস্তু দেখাম। মোৰ বাইদেউই মই মানে বাইদেউহঁতক পিঠা বনাব শিকাইছিলোঁ আজি। এইকেইখন অকণমান ভাল আছে, গোটেই পিঠাবিলাক ফাটি চিৰি পানীত দিয়াৰ পিছত ওলাই গৈছে। আৰু এই 4টা পিঠা মই এইটো কুকাৰতে মানে এড কৰিছিলোঁ, এই গোটেই ওলাই গৈছে। ইয়াৰে ভিতৰৰ ষ্টাফিংটো গোটেই ওলাই গৈছে, ফাটি চিৰি অৱস্থা নাই। তো ভালকেইখন তাই লৈ গৈছে, আৰু একেবাৰে ফাটি চিৰি যোৱাকেইখন বাবু আৰু মই খাইছোঁ। আৰু যি দুখন ভাল আছে এইটো বাপেকৰ কাৰণে থৈ দিছোঁ। আৰু এইখিনি নিমখ, ইয়াতে মই কেক বনোৱাতে মোৰ নিমখৰ সেইটো দাগ হৈ গৈছে, কাৰণ মই কেক বনোৱা বেলেগ সাজ নাই, এইটোত বনাম। নিমখটো ইয়াত দিছোঁ, আৰু বাকী কেক বনোৱা সাজ আনি থৈছোঁ, সেইকেইটা খোলা নাই। ছোৱালীক বোলে লাগে দৰা কেক, সেইটো কাৰণে এইকেইটা মই অনলাইন কৰি আনি থৈছিলোঁ, খোলাই নাই এতিয়া, পিছত খুলিম। 3টা আছে ইয়াত। এতিয়া মই ইডলি টাইপৰ বনাই দিম এইকেইখনত ইডলি টাইপৰ বনাই দিম। তো হোৱাৰ পিছত আপোনালোকক দেখাই আছোঁ। অকণমান ৰৈ গৈছিল গাখীৰ, মানে সেইটো কণী আৰু কি কয় মিঠাতেল বোলে, চাচোন মই কি কওঁ, ৰিফাইনৰ মিক্সটো অকণমান, সেইটো কাৰণে আকৌ মিক্স কৰি দি দিলোঁ। ইয়াত মই গাখীৰ চাখীৰ দিয়া নাই, কাৰণ মিঠাতেল বোলে, চাচোন আৰু কৈছোঁ ৰিফাইন, আৰু সেয়া কণীৰ লগতে হৈ গৈছে। বেটাৰটো ধুনীয়া, বেটাৰ কয় নাই এইটো কিবা কয় কৈছোঁ আৰু ৰাইজসকলে বেয়া চেয়া নাপাব। এইখনতে দিওঁ না এইখনত দিওঁ, এইকেইখনত দিওঁ দে, অকণমান তেল দিওঁ, চবতে মিক্স কৰি দিম। চব জগাল আছে, কিন্তু মই আলচি একচুৱেলি, সেইকাৰণে আজি মোৰ ছোৱালী মোৰ আলচি ভাঙি পেলালে। और मेरे को भी दिखा दो एक बार। ইমান কষ্ট, ইমান গৰমত কন্টেন্ট বনিছে, মজা লাগছে। কন্টেন্ট, অরিজিনাল কন্টেন্ট। टुक 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 टुक। थोड़ा सा लेना पड़ेगा, खोल जाएगा ना ये। हमारा डेयरी मिल्क कितना होता है? हिंदी अच्छा लगा है ना? होगा ना इतना ज़्यादा? तो कितना फूलेगा पता नहीं, इसको दे दूँ एक। हो गया। और ढकना कहाँ है इसमें? टाटा। ना गर्मी में मेरा हालत खराब हो गया। अभी मैं ये सबको अपने जगह पर रखूँगी। ये है खवा सोडाई, और ये है बेकिंग पाउडर, और ये है कोको पाउडर मैं फ्रिज में रखूँगी। ये देखो फ्रिज, इसमें है पूरा केक का सामान, और इसमें है मसाला और कॉफ़ी, कुछ है। आप लोग को एक दिन दिखाया था ना मैंने, या थी मैंने पता नहीं, थी होगा शायद। मैं लड़की हूँ ना, लड़की नहीं औरत हूँ ना। औरत होने से थी और लड़का होने से था। हाँ, अभी हमको मजा आ गया। हाँ, नहीं पता क्योंकि उसको चाहिए केक, डोरा केक चाहिए। डोरा केक। मेरा हालत देखो, तुम्हारा हालत देखो, तुम कितना ज़्यादा गोरा हो सा, और मैं देखो तुम कितनी गोरी, मैं कितनी काली। डोरा केक हो गया, डोरा केक। ये देखो डोरा केक, की सुगंध अच्छा है पूरा अच्छा है। मजा है, मजा। কি ধুনীয়া সফ্ট হৈছে, তলত হেৰিব লাগিছিল,
মই বাটাৰ পেপাৰটো বাবা এই চাওক এইটো দেখাচোন কি ধুনীয়া চফ্ট এই অলপ গৰম আছে মাৰ অলপ গৰম আছে और सुधार फ्राइड राइस इतना मजा केक हो गया এনেকাই বনোৱা ভাল হয় না ইমান যত কৰাত itu বেছি ফুলছে গৰম অঁ গৰম নহ'ব নেকি सुगंध सुगंध हो गया ये है हम लोग का डोरा केक कितना अच्छा है ना दूर की कलर बढ़िया হৈছে জানা খাবি না মা dish it is তো আজিলৈ আহোঁ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাত বাই বাই গুড নাইট ক খাইছা খাইছা कैसा लगा अच्छा ना कोई तो जवाब दो ऐसे करके कैसा excellent एक्सीलेंट कोई इशारा तो दो बाय बाय